बिजनीआव ई-रिक्साफोरनि खारनायखौ बन्द खालामदों। बिजनी सोहोराव फुंनिफ्रायनो ई-रिक्साफोरनि थांलाय फैलायखौ बन्द खालामनाय जादों। दिनै दुलाराय आसाम ई-रिक्सा आफादनि बिजनी दालायनि खावलायनायाव सानसेनि हाबाफारिजों बिजनीआव ई-रिक्साफोरनि सालायनायखौ बन्द खालामना सोमावसारदों। थांनाय 5 आगस्तखालि बिजनी आनन्द बाजार लामानि बेसरगावआव कावाटिकानि थागिरि सासे ई-रिक्सा सालायग्रा मजाम आलीनि गोथै देहाखौ सन्देहगोनां अबस्थायाव मोननाय जादोंमोन। जाय जाथायनि थाखाय थार बिजिरनाय मोननो आरो मजाम आलीनि थैयाव दुखु फोरमायनो सानसेनि हाबाफारिजों ई-रिक्सा सालायनायखौ बन्द खालामना सोमावसारदों। जाहोनाव दिनै बिजनी सोहोराव ई-रिक्साफोरनि थांलाय फैलाया लांदां जादों। 5 আগস্ট তাৰিখে আমাৰ পিলপিলি ইউনিয়নৰ মানে পিলপিলিৰ সদস্য চালক এজন কাৱাটিকা নিবাসী মাজম আলী তেখেতে বেচৰগাঁৱলৈ যোৱা 5 তাৰিখ ৰাতি প্ৰায় 10 মান বজাত বিজনী ষ্টেচনৰ পৰা ভাড়া উঠাই পেলাই এই বেচৰগাঁৱৰ অভিমুখে গৈ আছিলে। তো যোৱা 5 তাৰিখ ৰাতিটো তেওঁ ওৰে ৰাতি ঘৰত অহা নাই। 6 আগষ্ট অৰ্থাৎ 6 আগষ্ট ৰাতিপুৱা প্ৰায় 6 মান বজাত ঘৰৰ মানুহক তেওঁলোকে পুলিচে অৱগত কৰাইছে যে তাতে মাজম আলীৰ দেহ পোৱা গৈছে বা তেনেকুৱা ধৰণে তেওঁলোকৰ ঘৰৰ মানুহক অৱগত কৰাইছে। আৰু তাৰ পিছতেই আমি ই-ৰিক্সা ইউনিয়নৰ বিজনী বিভিন্ন প্ৰান্তত থকা যি ই-ৰিক্সা চালকসকল তেওঁলোকে অৱগত হৈছে যে তেওঁলোকৰ চালক এজন যোৱা 5 নিশাত কোনো দুৰ্বৃত্তৰ দ্বাৰা মানে যিসকলে তেওঁৰ দেহা মানে মৰণোত্তৰ দেহা দেখিছে, দেহাত যি ধৰণৰ তেওঁলোকে স্পট দেখিছে সেই স্পট অনুপাতে তেওঁলোকে কৈছে যে তেওঁলোকে সন্দেহ কৰিছে যে এইটো দুৰ্বৃত্তৰ দ্বাৰা আক্ৰমণ। আৰু সেইমতেই আমি যোৱাটো সময়ত 7 তাৰিখে আমি নহয় 6 তাৰিখে 6 আগষ্টে বিজনী মাননীয় মহকুমা ধিপতিক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰোঁ। আৰু সেই স্মাৰক পত্ৰৰ জৰিয়তে আমি এটা আবেদন ৰাখিছোঁ যে যিটো ঘটনা ঘটিছে মাজম আলীৰ সৈতে সেইটো এটা নিৰপেক্ষ তদন্ত কৰিব লাগে। আৰু এই নিৰপেক্ষ তদন্তৰ দ্বাৰা যদি মানে হত্যা তেতিয়াহ'লে সেই হত্যাৰ কালপৃথক উচিত শাস্তি বিহিব লাগে। আৰু মাজম আলীৰ পৰিয়াল আৰ্থিকভাৱে সাহায্য প্ৰদান কৰিব লাগে। কাৰণ মাজম আলীৰ এজন সৰু কেঁচুৱা আছে আৰু গতিকে তেওঁৰ ভৱিষ্যতৰ কথা আছে। সেইকাৰণে এটা যাতে আৰ্থিক সাহায্য দিয়ে যাতে সেই পৰিয়ালটো চলিব পাৰে সেই দাবীতেই আজি গোটেই বিজনীত যি ই-ৰিক্সা চালকসকল আছিলে তেওঁলোকে সহমত প্ৰকাশ কৰিছে। আমি 7 আগষ্ট সকলোৱে বহিছিলোঁ, বহি পেলাই আমি এটা সিদ্ধান্ত লৈছোঁ আৰু সিদিনাখনেই সিদ্ধান্ত মৰ্মে 10 তাৰিখৰ যি 6 আগষ্টতে বহিছিলোঁ আৰু এই 10 আগষ্ট যি বন্ধ সেই বন্ধৰ কথা আমি সদৰি কৰিছিলোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি। আজি গোটেই বিজনীত যিসকল ই-ৰিক্সা চালক আছে তেওঁলোকে নিজে বন্ধ ৰাখিছে, বন্ধত সহমত জনাইছে আৰু মাজম আলীৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলনৰ এটা ৰাখিছে, পৰ্ব ৰাখিছে। বিজনী কলমগুৰি বাছ ষ্টেণ্ডতে আজি সন্ধিয়া 6 মান বজাত এইটো কৰিব। আৰু অহা দিনতো আমি আপোনালোকৰ মাধ্যমত এই কথাও অৱগত কৰাব বিচাৰোঁ যে মাজম আলীৰ যি হত্যাই হওক বা দুৰ্ঘটনাই হওক ইয়াৰ তদন্তটো ফাষ্ট ট্ৰেকত হ'ব লাগে। কাৰণ এজন দুখীয়া পৰিয়ালে বাৰংবাৰ যি প্ৰশাসনিক যি ব্যৱস্থা সেই ব্যৱস্থাৰ মেৰ পেছত কিন্তু এটা সময়ত ভাগৰি যায়। সেই ভাগৰি যাব যাতে নালাগে মাজম আলীৰ পৰিয়ালে সেইকাৰণে আমি অসম ই-ৰিক্সা ইউনিয়ন আৰু বিজনীৰ যিমানকেইটা ইউনিয়ন আছে আমি ঐক্যবদ্ধভাৱে আছোঁ। এয়া আজি তাৰ প্ৰমাণ আমি আপোনালোকৰ সন্মুখত ৰাখিছোঁ।